অসমীয়া সমাজত পৰম্পৰাগতভাৱে চলি অহা সন্মানীয় অতিথিক আদৰি অনা, পবিত্ৰ স্থানত ভগৱানক আগবঢ়োৱা, উপহাৰ হিচাপে প্ৰদান কৰা ইত্যাদি বিভিন্ন কামত ব্যৱহাৰ হোৱা অসমৰ সাজু আৰু স্বাৰ্থভাৰীত নিৰ্মিত অসমৰ স্বাভিমান শৰাই। নমস্কাৰ, মোৰ চেনেলৰ সকলো দৰ্শকক স্বাগতম। আজি দেখাম চকুৰ আগত সজাই এখন শৰাই কিদৰে আঁকিব পাৰি। চকুৰ আগত কিবা এটা বস্তু সজাই যেতিয়া আঁকিব লয় তেতিয়া কেইটামান কথা মন কৰিব লাগে। প্ৰথম কথাটো হ'ল আঁকিব লগা বিষয়বস্তুটো আৰু যি স্থানত বহি পেলাই আঁকে সেই স্থানৰ মাজৰ ব্যৱধান অন্ততঃ 5 ফুটমান হ'ব লাগে। দ্বিতীয়তে যিটো বস্তু আঁকিব তাৰ ওপৰত ছাফিচিয়েণ্ট পোহৰ পৰিব লাগে। 3 নম্বৰটো হ'ল যোনটো আঁকিব বস্তু সেই বস্তুটো যাতে চাৰিসীমাটো ভালদৰে ধৰিব পাৰে, তাৰ বেকগ্ৰাউণ্ডটো এনেধৰণে ৰাখিব লাগে যাতে তাৰ চাৰিসীমাটো ভালদৰে ফুটি উঠে। প্ৰথমে আমি শৰাইখন ভালদৰে চাই শৰাইখন যাতে পোনকৈ আঁকিব পাৰোঁ তাৰ বাবে এডাল আঁচপাৰি ল'ব লাগে। তাৰপিছত শৰাইখনৰ আৰু সঁফুৰাখনৰ মাজৰ দূৰত্বটো মন কৰি এডাল আঁচপাৰি ল'ব লাগে, এটা চিন দি ল'ব লাগে। তাৰপাছত এইদৰে বিভিন্ন স্থানবিলাক চকুৰে ভালকৈ চাই কোনটো স্থান কোনখিনিত হ'ব তাৰ ডিজাইনবিলাক পেঞ্চিলেৰে আঁচডালত দাগ মাৰি যাব লাগে। আৰু শৰাইখন কিমান বহল হ'ব সেইটো ভালদৰে চকুৰে চাই পেলাই দাগ মাৰি ল'ব লাগে। এইদৰে কৰি পেলাই যেতিয়া আমি পূৰা গাইডলাইনবিলাক পাই যাওঁ তাৰপিছত আমি ফ্ৰী হেণ্ড শৰাইখন আঁকি যাব পাৰোঁ। যদি আমি ভালকৈ চকুৰে চাই ধৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এডাল স্কেল বা হাতত থকা পেঞ্চিলডালেৰেও আমি গোটেই শৰাইখন জুখি পেলাব পাৰোঁ। এইটো কৰিবৰ কাৰণে আমি চকুৰ পৰা এটা নিৰ্দিষ্ট দূৰত স্কেল এডাল বা পেঞ্চিলডাল ৰাখিলে আমি সেই পেঞ্চিলডালৰ সমানেই ডাঙৰকৈ আঁকিব পাৰিম। যদি স্কেলডাল ৰাখোঁ আৰু যদি আমি ডাঙৰকৈ আঁকিব বিচাৰোঁ চকুৰ পৰা যিমানে আমি আঁতৰত স্কেলডাল ৰাখিম সিমানে আমি ডাঙৰকৈ ছবিটো জোখ লৈ ল'ব পাৰিম। এতিয়া এইদৰে মই পেঞ্চিলডালেৰে দেখাইছোঁ। পেঞ্চিলডালেৰে মই এই চকুৰ পৰা এটা নিৰ্দিষ্ট আঁতৰত ৰাখি এইটো জোখটো পাই গৈছোঁ যে শৰাইখন আৰু সঁফুৰাখনৰ মাজৰ অংশটো কোনখিনি ঠাইত হ'ব। ঠিক সেইদৰে শৰাইখন কিমান বহল হ'ব। এইদৰে প্ৰতিটো বস্তু ভালদৰে চাই জোখ লৈ মই গাইডলাইন এই আঁচডাল পাৰি সেই তাত মই চিনবিলাক দি ফ্ৰী হেণ্ড মই এতিয়া আঁকি যাব পাৰোঁ। এইদৰে শৰাইখন যেতিয়া আমাৰ অঁকা সম্পূৰ্ণ হৈ যাব তাৰপিছত আমি তাত শ্বেডিং কৰিম। প্ৰথমতে আমি তাত পৰা হাইলাইটবিলাক মন কৰি ল'ম, তাৰপিছত ৰিফ্লেক্টেড লাইট, ফৰ্ম লাইটবিলাক মন কৰিম, তাৰপিছত কোৰ শ্বেডো, কাষ্ট শ্বেডো, এইখিনি গোটেইখিনি মন কৰাৰ পাছত আমি প্ৰথমতে 2B পেঞ্চিলেৰে তাত শ্বেডিং কৰিম। তাৰপিছত 4B, 6B, 8B এইদৰে লাইটৰ পৰা ডিপ কৰি গৈ থাকিম।
ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ পাই থাকে। আজিলৈ ভিডিঅ'টো ইমানেই। নমস্কাৰ।